শহুৰৰ গৃহ জিলাত জোৱাই জুবিন গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানৰ ইটো সিটো বহুতো খুটাত উঠিল দৰ্শক বান্দৰ নে মানুহ ধৰিবই নোৱাৰি বোকা নহয় এইবাৰ হেলমেট নৃত্য ভাঙিল চকী বেৰিকেড ইত্যাদি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গালে জুবিন গাৰ্গে চাৰিওফালে জনসমুদ্ৰ কেৱল মানুহ আৰু মানুহ বেৰিকেড ভাঙো ভাঙো অৱস্থা জুবিন অনুৰাগীৰ যুৱতীসকলেও পাৰ হৈ আহিল বেৰিকেড মুঠৰ ওপৰত জুবিন ক্ৰেজ ইফালে জুবিনেও প্ৰতি সম্ভাষণ জনালে সকলোকে পত্নী গৰিমা শইকীয়াৰ গাৰ্গৰ গৃহ জিলা এক ঘৰুৱা দায়িত্বও আছে শিল্পীজনৰ সেই ঘৰুৱা গোলাঘটীয়াসকললৈ প্ৰথমেই জুবিনৰ ধেমেলি আহ্বান আজিকালি মই নিজে নাগাওঁ আপোনালোকে গাব লাগিব লগত গাব লাগিব নহলে আজিকালি মই নাগাওঁ গোলাঘাটত এটা নতুন গান মুকলি কৰিলে জুবিনে গীতৰ কথা পত্নী তথা গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়া গাৰ্গৰ সুৰ আৰু কণ্ঠ জুবিনৰ গীতৰ শীৰ্ষ বিহগী কবিতা ৰাতি বিহগীৰ কবিতা ৰাতি তৰাৰে নিহাৰি মেলি চিনাকি আবেশে জৰি পিৰালিৰ উমাল চাকি গীতৰ মাজে মাজে জুবিনে আকৌ কৰিলে ধেমালি মোক চবেই ঠগে পেণ্ট কিনিবলৈ যাওঁ 28 দি দিয়ে 30 এতিয়া বেল্ট মাৰি আছো মোক মানে চবে ঠগে মানে যেতিয়া পেণ্ট কিনিবলৈ যাওঁ কঁকালৰ চাইজ 28 30টো পঠাই দিয়ে এতিয়া বেল্ট পিন্ধাই আছে মোক গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানত দেখিবলৈ পোৱা গ'ল আন এক দৃশ্য এইবাৰ বোকা নৃত্য নহয় হেলমেট নৃত্য হেলমেট পৰিধান কৰি জুবিনৰ গানত ৰঙীন হৈ নাছিলে দৰ্শকে তাৰ মাজতে সৌটো খুটাত কি ইফালৰ পৰা সিফালে বগাই সেইটো মানুহ নে বান্দৰ আকৌ এবাৰ জুবিন ক্ৰেজ ভাঙিল চকী লাগিল হৈছৈ শৃংখলাৰ বাবে লগাই থোৱা বেৰিকেডো এই ভাঙো এই কণমানিজনী আকৌ জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ আহিছিল আইতাকৰ সৈতে কিন্তু জুবিনক চাওঁতে চাওঁতে হেৰাই থাকিল আইতাক কান্দি কান্দি দিশহাৰা হ'ল কণমানিজনী পিছে অৱশেষত বিহু কমিটিৰ এইকেইজন লোক আৰক্ষী আৰু সাংবাদিকৰ তৎপৰতাত বিচাৰি উলিওৱা হ'ল কণমানিগৰাকীৰ আইতাকক এনেকৈ শহুৰৰ ঘৰৰ বিহুতলীত জোৱাই জুবিনে আকৌ এবাৰ তুলিলে সুৰৰ মূৰ্ছনা সুৰৰ মায়াজালত বন্দী হ'ল হাজাৰ হাজাৰ জনতা কেমেৰাত বিকাশৰ সৈতে গোলাঘাটৰ পৰা দেৱাশিষ সাহাৰ ৰিপৰ্ট NKTV
ৰাতি That's it. Love it.